হেল্ল' গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এনেদৰে ৰাতিপুৱাই পুৱাই গা ধুই ৰেডি হৈছিলোঁ আমি নগাঁৱলৈ যাবলৈ। আৰু নগাঁৱলৈ আমি গৈছিলোঁ যোৱা 2 তাৰিখে নৱেম্বৰৰ। আৰু গৈ খুবেই ভাল লাগিছিলে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাক গোটেইকেইজনকে কেনেকুৱা লাগিছিলে ক'ব। নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা বাটতেই সোণাপুৰত জুবিন ক্ষেত্ৰখন পায়। গতিকে আমাৰ অতিকৈ চেনেহৰ জুবিনদাৰ সেই সমাধি ক্ষেত্ৰখনলৈ যোৱাৰ সৌভাগ্যকণো আমাৰ হৈ গৈছিলে, কাৰণ আমি যিহেতু দেখা পোৱা নাছিলোঁ। গতিকে সকলোৱে আমি এনেদৰে গৈ আমাৰ খুবেই ভাল লাগিছিল। আমি 6:30 বজাতে ওলাইছিলোঁ, আৰু এনেদৰে ইমান পুৱাই ওলোৱাটো ইমান সহজ নহয়। তথাপি আমি গোটেইকেইজনে ভালদৰে ওলাই মেলি গ'লোঁ। ভাইটিও আচলতে গুৱাহাটীৰ পৰা আহিছিল ফ্ৰেণ্ডৰ লগত। তেনেদৰে আমি একেলগে ওলাই গ'লোঁ আৰু আমাৰ যাত্ৰাটো এনেদৰে লাহে লাহে আৰম্ভ হৈছিলে। আমাৰ যদিও উদ্দেশ্য আছিল মহামৃত্যুঞ্জয় মন্দিৰ আৰু বৰদোৱালৈ যোৱা, কিন্তু তাৰ আগতে সোণাপুৰত জুবিনদাৰ সমাধি ক্ষেত্ৰখন চোৱাটো আটাইতকৈ ডাঙৰ এটা উদ্দেশ্য আছিল বুলি আমি ভাবিছিলোঁ। আৰু যিহেতু সেইটো উদ্দেশ্য বুলি ভাবিলোঁ, গতিকে এনেদৰে চাবলৈ পাই আমাৰ খুবেই ভাল লাগিছিলে। আমি পুৱা একো খাই যোৱা নাছিলোঁ, আৰু সেইকাৰণে আমি বাটতে এখন ৰেষ্টুৰেণ্টত সোমাই ভালদৰে চাহ খাই লৈ পেলাই ওলাই গ'লোঁ। তাৰপিছত আমি লাহে লাহে জুবিনদাৰ সমাধি ক্ষেত্ৰখনো পালোঁ। গৈ পাই ইমানেই ভালো লাগিছিলে আৰু অলপ বেয়াও লাগিছিলে, কাৰণ আমি ইমান দিনে দেখা পোৱা নাছিলোঁ, আৰু জুবিনদালৈ মনত পৰি গৈছিলে সেইখিনি সময়ত। তেওঁৰ কাৰণে মানুহৰ ইমান মৰম দেখা পাই আমি খুবেই আচৰিত হৈছোঁ। আমি প্ৰথমে যাওঁতে ইমান মানুহ নাছিলে, তাৰপিছত যিমান ভিৰ হ'ল, ইমান আচৰিত ধৰণৰ আৰু কি কওঁ আৰু, ক'তো গাড়ী ৰাখিবৰ জেগা নাই। পিছত যেতিয়া আমি উভতি আহোঁ তেতিয়া আমি দেখিছিলোঁ আৰু সেই জেগাখিনি। আমি যাওঁতে কেৱল ভালদৰেই চাব পাৰিলোঁ চাৰিওফালে, কাৰণ সেইখিনি সময়ত বেছি মানুহ নাছিলে। আমি গৈ পাই হয়তো 10:30 মানত পাইছিলোঁ সেইখিনি ঠাই সোণাপুৰৰ, আৰু আমি ভালদৰে দৰ্শন কৰিলোঁ ঠাইখিনি। তাৰপিছতহে লাহে লাহে বহুত মানুহ হৈছিলে তাতে। আৰু চাওকচোন, কুকুৰটোৱে কি ভাবিবা তাত শুই আছিলে। মই ভিডিঅ' নকৰি নোৱাৰিলোঁ আচলতে। কুকুৰটোৱেও কিজানি গম পাইছিলে যে কোনোবা আছে ইয়াতে, আৰু এনেদৰে তেওঁ যে প্ৰকৃতিৰ লগত আছিল সেইটো তাতেই প্ৰমাণ পায় যে জুবিনদাই প্ৰকৃতিৰ লগতেই থাকি ভাল পাইছিল, সেইটো গম পায়। আৰু মায়েও তেওঁৰ নামত কেইগছিমান চাকি লগাই দিছিলে। আৰু কিছু সময় সেইখিনি ঠাইত থাকি আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱলৈ। আৰু তাত গৈ পাই মনটো খুবেই ভাল লাগিছিলে। আৰু সঁচা কথা ক'বলৈ গ'লে মহামৃত্যুঞ্জয় মন্দিৰ যোৱাৰ প্লেনটো আমাৰ 2 বছৰমান আগৰ পৰাই আছিল, কিন্তু যাব পৰা নাছিলোঁ। আৰু এইবাৰ আমি এনেদৰে যাবলৈ পাই খুবেই সৌভাগ্য। চাৰিওফালে ভালদৰে আমি দৰ্শন কৰিবলৈ পালোঁ। প্ৰথম জুবিন ক্ষেত্ৰই হওক, পিছত মহামৃত্যুঞ্জয় মন্দিৰেই হওক, বা বৰদোৱাৰ সত্ৰখনেই হওক। গতিকে যোৱাৰ যিটো উদ্দেশ্য আমাৰ সফল হৈছিলে আচলতে। মৃত্যুঞ্জয় মন্দিৰত দিবলৈ আমি শৰাই এখন ল'লোঁ। তাৰপিছত মন্দিৰৰ ভিতৰলৈ আমি গৈছিলোঁ। আচলতে মন্দিৰৰ ভিতৰখনত ফটো ভিডিঅ' একো উঠাব নোৱাৰি, কেৱল বাহিৰতহে সকলোৱে ফটো উঠিব পাৰে ইচ্ছা কৰিলে, বা বাহিৰতে যি মন যায় আৰু চাকি গছিও বাহিৰতে লগাব লাগে। গতিকে বাহিৰতে চাকি গছি লগাইছিলোঁ। গৈ পাই যে তাত পৰিৱেশটো ইমান ভাল লাগিছিলে, আৰু সেই জাগাৰ পৰিসীমাটো ইমান ডাঙৰ, ইমান আহল বহল, ভাবি আচৰিত লাগে আচলতে। মন্দিৰ ভালদৰে যেতিয়া দৰ্শন কৰি আহিলোঁ, তাৰপিছত আমাৰ সকলোৰে ফটো ছেশ্যন আৰম্ভ হৈছিলে। মা পিতা আমাৰ সকলোৰে, আৰু এই ভাইটিহঁতে ফটো উঠাইছে, তাৰপিছত মই উঠিলোঁ ফটো। আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই আমি লাহে লাহে গৈছিলোঁ বৰদোৱা সত্ৰলৈ। তাত গৈ পাইও খুবেই ভাল লাগিছিল। খুবেই শান্তিপূৰ্ণ ঠাই। তাত গৈও ভিতৰত আচলতে ফটো ভিডিঅ' উঠাব নোৱাৰি, কিন্তু তথাপিও বহুতে উঠায়। আচলতে ভিতৰত নালাগে, কাৰণ সকলোৰে এটা যোৱাৰ ইচ্ছা থাকে। যদি তাত ভিতৰখনত কি থাকে গমেই পায়, তেতিয়াহ'লে সকলোৱে ভিডিঅ'তেই চায়। গতিকে মই সেইকাৰণে ভাবিলোঁ ভিতৰখনত য'ত নাম প্ৰসংগ হয়, আচল গোঁসাইৰ যি থানখন থাকে, তাত মই ফটো ভিডিঅ'ৰ কাৰণে উঠোৱা নাছিলোঁ। বাহিৰতে আমি ফটো বা ভিডিঅ' উঠাইছিলোঁ। খুবেই শান্তিপূৰ্ণ পৰিৱেশ বৰদোৱাৰ সত্ৰখনো। আৰু তাৰপিছত আমি লাহে লাহে সেই দৰ্শন কৰি পেলাই আমি উভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ।
ক'লোঁ যিহেতু আমাৰ দৰ্শন হৈ গৈছিলে, এতিয়া উভতনি যাত্ৰাটো কৰিলে নহ'ব, আমি এতিয়া লাঞ্চো কৰিব লাগিব। তাৰপিছত আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ, সকলোৱে মানে ভাত খালোঁ আৰু খাই লৈ যেতিয়া আমি গাড়ীত উঠিলোঁ সকলোৰে মানে টোপনি টোপনি ভাৱ, মাৰটো টোপনি লাগিছিলে আৰু। আহি আমি গুৱাহাটী হৈ যেতিয়া আহিলোঁ সকলোৰে মানে এটা চাহ খোৱাৰ ইচ্ছা গৈছিলে। তাৰপিছত হাজোৰ যি চন্দ্ৰমা হোটেল তাত আমি সোমালোঁ আৰু সকলোৱে চাহ আৰু বুন্দিয়া লাড়ু খাই ঘৰলৈ আহিলোঁ। আৰু ঘৰ আহি পাই সকলোৰে মানে একদম অৱস্থা নাই, আহিও মানে গা পা ধুই সকলোৱে মানে আকৌ কাপ চাহ খালোঁ। আৰু আমাক থৈ পেলাই ভাইটিহঁতে মানে আকৌ গুৱাহাটীলৈ মানে গৈছিলে, সিহঁতৰ কাম আছে আৰু পিছদিনা, গতিকে থাকিব নোৱাৰিলে। ছ' বিশেষ আৰু নাই, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ছ' আৰু আপোনালোকৰ যদি সকলোৰে যোৱাৰ ইচ্ছা আছে নগাঁৱলৈ আৰু এতিয়ালৈ যদি জুবিন ক্ষেত্ৰলৈ যোৱা নাই তেতিয়াহ'লে যাব, চাব আৰু কমেণ্টত জনাব যে কেনেকুৱা লাগিল আজি ভিডিঅ'টো চাই পেলাই। ছ' থেংক ইউ, লাভ ইউ এণ্ড বাই বাই।